হেল্ল' বন্ধুসকল, আসামজন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকৰ কাৰণে মই লৈ আহিছোঁ এটা নতুন আৰ্নিং প্ৰচেছ, য'ত আপোনালোকে মাত্ৰ বন্ধুক ৰেফাৰ কৰিয়েই প্ৰত্যেকটো ৰেফাৰত আপোনালোকে 500 ৰুপিজকৈ পাব। এটা ৰেফাৰত এজন বন্ধুক যদি আপুনি ৰেফাৰ কৰে তেন্তে 500 পাব, আৰু এজনক কৰিব 500 পাব, আৰু এজনক কৰিব 500 পাব, তিনিজনক কৰিব 1500 টকা পাব। পাৰ ডে ধৰি লওক যদি আপুনি দুজনকো ৰেফাৰ কৰে তেন্তে পাৰ ডে আপুনি 1000 ৰুপিজকৈ পাব। 100% জেনুইন হয়। আপোনালোকক মই গোটেইটো কেনেকৈ আপোনালোকে পইচাটো পাব আৰু কি কৰিব লাগিব প্ৰত্যেকটো বস্তুৱে মই আপোনালোকক ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ বুজাই দিম, দেখুৱাই দিম প্ৰেক্টিকেলি কেনেকৈ কি কৰিব লাগিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, স্কিপ নকৰিব, প্ৰত্যেকটো ষ্টেপেই আপোনালোকে ফ'ল' কৰিব লাগিব। ঠিক আছে বন্ধুসকল, তো আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। তো ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকত আপোনালোকে ক্লিক কৰি লওক। ক্লিক কৰি ল'লে আপোনালোকৰ তাত এনেকৈ ধৰণৰ ইণ্টাৰফেচ আপোনালোকৰ তাত খুলি যাব। আৰু আপোনালোকে ওপৰত দেখিছে কটেক ছিকিউৰিটিজ। আপোনালোকে জানে কটেক মাহিন্দ্ৰা বেংক যিটো আছে, কটেক মাহিন্দ্ৰা বেংকৰ হয় কটেক ছিকিউৰিটিজ বুলি। ইয়াত আপোনালোকৰ একাউণ্ট খুলিলে, ডিমেট একাউণ্ট বুলি কয়, এইটো ট্ৰেডিং কৰিবৰ কাৰণে খোলে। বহুতে হয়তো জানে, হয়তো বহুতে নাজানিবও পাৰে ডিমেট একাউণ্ট কি হয়। মই ডিমেট একাউণ্ট কি হয় বাৰু কৈ দিছোঁ আপোনালোকক। ট্ৰেডিং কৰিবৰ কাৰণে, শ্বেয়াৰ মাৰ্কেটত শ্বেয়াৰ কিনা বেচাৰ কাৰণে ডিমেট একাউণ্ট খোলা হয়। আমি যিটো একাউণ্ট আমি ছেভিংছ একাউণ্ট খোলোঁ বেংকত, সেইটো একাউণ্টেৰে আমি ট্ৰেডিং কৰিব নোৱাৰোঁ বা শ্বেয়াৰ মাৰ্কেটৰ পৰা শ্বেয়াৰ কিনা বেচা কৰিব নোৱাৰোঁ। তাৰ কাৰণে এটা এক্সট্ৰা একাউণ্ট খুলিব লাগে, যাক কয় ডিমেট একাউণ্ট। তো এই ডিমেট একাউণ্টটো আপুনি যদি কাৰোবাৰ খুলি দিয়ে তেন্তে প্ৰত্যেকটো ডিমেট একাউণ্টত আপুনি 500 টকাকৈ পাব। গতিকে আপুনি কেনেকৈ ৰেফাৰ কৰিব লাগিব, কি কৰিব লাগিব, গোটেইটো মই আপোনালোকক ভিডিঅ'টোত বুজাই দিম। আৰু এইটো 100% ট্ৰাষ্টেড হয়, 100% জেনুইন হয়। আপোনালোকে পইচাটো পাবই, ইয়াত ৰেফাৰ কৰিলে আপোনালোকে পইচা পাবই, ইনকাম কৰিবই পাৰিব। গতিকে এতিয়া কি কৰিব লাগিব মই ইয়াত আপোনালোকক গোটেইটো ভিডিঅ'টোত বুজাই দিম। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। তো প্ৰথমতে ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত আপোনালোকে ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ খুলি যাব। ইণ্টাৰফেচ খুলি যোৱাৰ পিছত আপোনালোকে কি কৰিব, ইয়াত দেখা পাইছে আপোনালোকে নাম ফিল কৰিব লাগিব। নেমত মই ক্লিক কৰি দিছোঁ, ইয়াত মই নামটো লিখি দিছোঁ বাৰু। মই এইখিনি ফিল আপ কৰি লৈছোঁ, আপোনালোকে ফিল আপ কৰি ল'ব। তো বন্ধুসকল দেখিছে, মই ইয়াত আপোনালোকৰ গোটেইটো ফিল আপ কৰি দিছোঁ। আৰু ফিল আপ কৰাৰ পিছত ইয়াতে আপোনালোকে টিক মাৰ্কত ক্লিক কৰি ল'ব। আই হেভ ৰিড দ্য টাৰ্মছ এণ্ড কণ্ডিশ্যন, এইটো চিলেক্ট কৰি ল'ব। কৰি লোৱাৰ পিছত এইটো ছাবমিটত ক্লিক কৰি দিব। আৰু ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ তাতে এটা OTP যাব। OTPটো আহি গৈছে, OTPটো আমি বহাই দিছোঁ ইয়াত। OTPটো বহাই দিয়ে ইয়াত ভেৰিফাইড ক্লিক কৰি দিব লাগিব। আৰু ভেৰিফাইড ক্লিক কৰাৰ পিছত এনেকুৱা দেখিছে আপোনালোকে ইমেইলত এটা OTP যাব। তো ইমেইলৰ পৰা মই OTPটো চাই লৈছোঁ এবাৰ, কিমান আহিছে OTPটো। ঠিক আছে, মই OTPটো ইয়াত বহাই দিছোঁ, 663831। তো ইয়াত ভেৰিফাইড ক্লিক কৰি দিব লাগিব। আৰু ভেৰিফাইড ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ অকণমান লোডিং ল'ব। আৰু লোডিং লোৱাৰ পিছত ইয়াতে পেন নাম্বাৰ বহুৱাব লাগিব। তো বন্ধুসকল ইয়াতে আপোনালোকৰ নিজৰ পেন নাম্বাৰটো বহাই ল'ব। তো বন্ধুসকল দেখিছে, মই ইয়াত পেন নাম্বাৰটো বহাই দিছোঁ। আৰু পেন নাম্বাৰটো বহোৱাৰ পিছত ইয়াতে আমি ডেট অফ বাৰ্থটো বহাব লাগিব। তো ডেট অফ বাৰ্থটো বহাবৰ কাৰণে ছাইডত আপোনালোকে দেখিছে কেলেণ্ডাৰৰ নিচিনা এটা চিম্বল আছে, ইয়াত ক্লিক কৰিব লাগিব। আৰু ক্লিক কৰি দিয়াৰ পিছত কেলেণ্ডাৰখন খুলি যাব। খুলি যোৱাৰ পিছত ইয়াতে আপোনালোকে ডেট অফ বাৰ্থটো চিলেক্ট কৰিব লাগিব। তো মই ইয়াত ডেট অফ বাৰ্থটো বহাই দিম। তো বন্ধুসকল মই ডেট অফ বাৰ্থটো ইয়াত বহাই দিছোঁ। ইয়াৰ পিছত নেক্সট কৰিব লাগিব, নেক্সটত ক্লিক কৰি দিম। আৰু নেক্সটত ক্লিক কৰাৰ পিছত এনেকৈ ধৰণৰ ভেৰিফাইং পেন ডিটেইলছ বুলি আহিব। ইয়াত পেন ডিটেইলছটো ভেৰিফাই হ'ব। আৰু ভেৰিফাই হোৱাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচত আপোনালোকৰ ইয়াতে গোটেইখিনি ডিটেইলছ লৈ ল'ব। আৰু ইয়াতে আপোনালোকে মাদাৰ্ছ নেম আহিব। তো মাদাৰ্ছ নেমটো মই ফিল কৰি দিছোঁ, আপোনালোকৰ মাদাৰ্ছ নেমটো ফিল কৰি ল'ব। ইয়াতে অকুপেশ্যন কি আছে চিলেক্ট কৰি ল'ব। এনুৱেল ইনকাম চব গোটেইখিনি চিলেক্ট কৰি যিখিনি আপোনাৰ ইয়াতে ডিটেইলছ আছে, বেছিক ডিটেইলছ হয়, আপোনালোকে পাৰিব, এইখিনি বেছিক ডিটেইলছ হয়। আৰু বাকীখিনি যিখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে এইখিনি একচেপ্ট কৰি ল'ব, টিক কৰি ল'ব, নেক্সটত ক্লিক কৰি দিব। আৰু নেক্সটত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকৰ একাউণ্ট নাম্বাৰ দিব লাগিব, বেংকৰ একাউণ্ট নাম্বাৰ, য'ত আপোনালোকে পইচাটো ল'ব। সেইটো একাউণ্ট নাম্বাৰ ইয়াত দিব লাগিব। তো একাউণ্ট নাম্বাৰটো মই ইয়াত ভৰাই দিওঁ। আপোনালোকে যেতিয়া IFSC কোডটো ভৰাব,
ইয়াত IFSC কোডটো ভৰোৱাৰ পিছত ইয়াতে চাৰ্চত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে তলত বেংক নেম আৰু ব্ৰাঞ্চ নেমটো তলত নিজে লৈ ল'ব, এড্ৰেছো চব নিজে লৈ ল'ব। তো ইয়াত মই নেক্সটত ক্লিক কৰিম এতিয়া। ইয়াত নেক্সটত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ প্ৰচেছিং হ'ব। আৰু প্ৰচেছিং ইয়াত অকণমান সময় ল'ব প্ৰচেছিঙৰ। আৰু ইয়াত দেখিছে আপোনালোকে প্ৰচেছিং হৈ গৈছে আৰু ইয়াত নেক্সট বুলি আহিছে। তো ইয়াতে নেক্সটত মই ক্লিক কৰি দিম। গোটেইখিনি লৈ লৈছে এড্ৰেছটো। তো গতিকে ইয়াত নেক্সটত ক্লিক কৰি দিম। আৰু নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আকৌ অকণমান প্ৰচেছিং ল'ব, আকৌ খুলি যাব। আৰু ইয়াতে আপোনালোকৰ চেলফি ক্লিক কৰিব লাগিব আৰু ছিগনেচাৰ ইয়াতে আপলোড কৰিব লাগিব। তো ইয়াতে এটা চেলফি লৈ লওঁ এতিয়া। বন্ধুসকল, ইয়াতে মই চেলফিটো ক্লিক কৰিছোঁ আৰু ইয়াত তলত দেখিছে আপোনালোকে ছিগনেচাৰত ক্লিক কৰি আপোনালোকে ছিগনেচাৰটো ইয়াত কৰি ল'ব। ইয়াত ছিগনেচাৰ কৰি লোৱাৰ পিছত ইয়াতে আপোনালোকৰ তলত আহিব নেক্সট বুলি, আৰু নেক্সটত আপোনালোকে ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত অকণমান প্ৰচেছিং হ'ব। প্ৰচেছিং হোৱাৰ পিছত এনেকৈ আহি যাব। ট্ৰেড এইটো এক্টিভ লেটাৰ কৰি দিব, নো এক্টিভ লেটাৰ। ইয়াতে আহিব আপোনাৰ ডাউনলোড এপ্লিকেশ্যন ফৰ্ম। ইয়াতে ডাউনলোড এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰি দিব আৰু এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ডাউনলোড কৰি ল'ব। আৰু ডাউনলোড কৰাৰ পিছত তলত আপোনালোকৰ এড্ৰেছ এইখিনি গোটেইখিনি ইয়াত আহি যাব, যিখিনি আপোনালোকে ফিল কৰিব। তো বন্ধুসকল, মই আপোনালোকক কথা এটা কৈ দিওঁ। যেতিয়া আপোনালোকে চেলফিটো ক্লিক কৰিব, চেলফিটো ক্লিক কৰাৰ পিছত কেতিয়াবা কি হয়, চেলফিটো সোনকালে ছাবমিট ক্লিক নহয়। তো আপোনালোকে অলপ ট্ৰাই কৰিব, ছাবমিট হৈ যাব। 3-4 বাৰ 5 বাৰ যেইবাৰে হওক ট্ৰাই কৰিব, ট্ৰাই কৰিলে হৈ যাব। তো এতিয়া আমি ইয়াতে ই-চাইন এণ্ড ছাবমিট ফৰ্ম বুলি আহি আছে। তো ইয়াতে আমি ক্লিক কৰি দিম। ইয়াত ক্লিক কৰি দিয়াৰ পিছত আধাৰৰ লগত লিংক কৰিব লাগিব। আধাৰ কাৰ্ডেৰে আমি এইটো ভেৰিফাই কৰিব লাগিব। মই আধাৰ নাম্বাৰটো ইয়াত ভৰাই দিম। তো বন্ধুসকল, দেখিছে মই আধাৰ কাৰ্ডটো ইয়াতে ভৰাই দিছোঁ। আৰু আধাৰ কাৰ্ডটো ভৰোৱাৰ পিছত ওপৰত দেখিছে আপোনালোকে একচেপ্ট আহি আছে। I hereby accept authorized NSDL e-governance infrastructure limited। তো ইয়াতে আপোনালোকে এইটো টিক কৰি ল'ব। টিক কৰি লোৱাৰ পিছত ইয়াতে চেণ্ড OTP কৰিব। আৰু আপোনালোকৰ ওচৰত এটা OTP আহিব। সেই OTPটো ইয়াতে আপোনালোকে ফিল কৰিব লাগিব। ইয়াত দেখিছে আপোনালোকে তলত ইয়াত OTP বুলি আহি আছে। তো OTPটো আপোনালোকে ইয়াতে ফিল কৰিব লাগিব। তো মই OTPটো ইয়াতে ফিল কৰি দিম। ইয়াত ভেৰিফাইড ক্লিক কৰিব লাগিব। ভেৰিফাইড ক্লিক কৰি দিয়াৰ পিছত ভেৰিফাই হ'ব আৰু আপোনালোকৰ এপ্লিকেশ্যনটো কমপ্লিটলি ইয়াতে ই-চাইন হৈ যাব। আৰু ইয়াত দেখিছে আপোনালোকে ফৰ্ম ভেৰিফিকেশ্যনত আছে। এতিয়া ফৰ্ম ছাবমিটেড হৈ গৈছে, ফৰ্ম ভেৰিফিকেশ্যন, ফৰ্ম এপ্ৰুভেল, একাউণ্ট অপেনিং, কংগ্ৰেচুলেশ্যনছ। তো ইয়াতে ছাকচেছফুলি আমাৰ একাউণ্টটো এক্টিভেট হৈ যাব। 10 মিনিট বা 15 মিনিট লাগে, কিন্তু আপোনালোকে এঘণ্টা ৰৈ দিব। আপোনালোকৰ যিটো ৰেজিষ্টাৰ্ড মেইল আইডিত আপোনালোকৰ মেইল আহিব, এইটো ফুল্লি এক্টিভেট হৈ গৈছে বুলি। তো বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, লিংকটোত ক্লিক কৰক, খোলক আৰু ভিডিঅ'ত যেনেকৈ মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিছোঁ, তেনেকৈ আপোনালোকে ইয়াতে ষ্টেপ বাই ষ্টেপ ফ'ল' কৰি পিনে আপোনালোকে একাউণ্টটো অপেনিং কৰক। আৰু অপেনিং কৰাৰ পিছত আপোনালোকে প্লে ষ্ট'ৰত গৈ পিনে এটা এপ ডাউনলোড কৰিব লাগিব, কটেক্ট ছিকিউৰিটি বুলি। বন্ধুসকল, এপটো ডাউনলোড কৰাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখা পাব। আৰু ইয়াত আপোনালোকে তলত দেখিছে মোৰ বুলি লিখা আছে, আপোনালোকে মোৰত ক্লিক কৰিব। আৰু মোৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। আপোনালোকে অলপমান স্ক্ৰল কৰিব, তলত যাব। ইয়াত দেখা পাব আপুনি ৰেফাৰ এণ্ড আৰ্ণত ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পিছত আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ খুলি যাব। অলপমান লোডিং ল'ব। লোডিং লোৱাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। আৰু ইয়াত আপোনালোকে দেখিছে মোৰ তাত ইয়াত ৰেফাৰেল পইণ্টছ 500 ইয়াত লিখা আছে। তো মই ৰেফাৰ কৰিছিলোঁ ইয়াতে। ৰেফাৰ কৰাৰ কাৰণে মই ইয়াত 500 ৰুপিজ পাইছিলোঁ। আৰু 500 ইয়াতে আপুনি দেখা পাইছে, তলত চাওক, আৰ্ণ আপ টু ₹500 ফৰ এভৰি ৰেফাৰেল। তো ইয়াত দেখিছে আপোনালোকে, ইয়াতে আপোনালোকে ৰেফাৰ কৰি পিনে 500 ৰুপিজ আপোনালোকে এভৰি ৰেফাৰেল আপোনালোকে 500 ৰুপিজকৈ পাব। তো বন্ধুসকল, এইটো এপটো আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব লাগিব। আগতে আপোনালোকে একাউণ্টটো খুলি ল'ব। খুলি লোৱাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ এপটো ডাউনলোড কৰিব লাগিব। এপটো ডাউনলোড কৰিবলৈ আপুনি প্লে ষ্ট'ৰত কটেক্ট ছিকিউৰিটি বুলি চাৰ্চ কৰিব লাগিব। কটেক্ট ছিকিউৰিটি চাৰ্চ কৰাৰ পিছত এপটো আপোনালোকে ডাউনলোড কৰি ইনষ্টল কৰি ল'ব। আৰু ইনষ্টল কৰাৰ পিছত আপোনালোকৰ মেইলত যিটো ID পাছৱৰ্ড আহিছে, সেই ID পাছৱৰ্ডটোৰে আপোনালোকে ইয়াত লগ ইন কৰি ল'ব। তো বন্ধুসকল, আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।